ধন্যবাদ জ্ঞাপন কৰিছোঁ অনন্ত একাডেমীৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক। তেওঁলোকে সঁচাকৈ আজি স্বাধীনতা আন্দোলনৰ সেই মহাত্মা গান্ধীৰ দিনটো মানে আজি আমাক পুনৰ মনত পেলাই দিলে। আমি আৱেগিক হৈ পৰিলোঁ আৰু যে সঁচাকৈ সেই স্বাধীনতাৰ অহিংস আন্দোলনটো আজি সচিত্তে আমি দেখা পালোঁ। তেওঁলোকৰ এটা মহান আহ্বান লৈ এই নাটকখন কৰিছে। আমি যাতে সমন্বয়ৰ মাজেৰে শান্তিৰ মাজেৰে আমি আমাৰ ৰাজ্যখনক আমি আমাৰ দেশখনক আমি আগবঢ়াই যাম তাৰে কামনা থাকিল। আৰু তেওঁলোকে ভৱিষ্যতে আৰু ইয়াত আমাৰ এনেধৰণৰ সংগতিৰ নাটক পুনৰ প্ৰদৰ্শন কৰক, তেওঁলোকক ভগৱানে সহায় কৰক, তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ। আৰু আমি